নমস্কাৰ বন্ধুসকল, মই নিহাৰঞ্জনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ টেক গুৰু আছাম ইউটিউব চেনেললৈ। তো বন্ধুসকল, আপোনালোক যদি পোনপ্ৰথমে আমাৰ চেনেলত আহিছে তেনেহ'লে আমাৰ চেনেল টেক গুৰু আছামক ছাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা ঘণ্টা বটনটো ক্লিক কৰি অল কৰি দিয়ক। তেতিয়াহ'লে আপোনালোকে কি হ'ব, আমি যেতিয়াই নতুন ভিডিঅ' দিওঁ টেকন'লজিৰ লগত জড়িত নতুন ভিডিঅ' আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ মোবাইলত পাই যাব আৰু চাবলৈ পাৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ টপিকটো হয়তো আপোনালোকে থাম্বনেইল আৰু টাইটেলটো দেখি গম পাই গৈছে যে বন্ধুসকল, আপোনালোকৰ মোবাইলত ধৰা হ'ল সাধাৰণ আমি এইকেইটা এপ্লিকেশ্যন ইনষ্টল কৰি থৈ দিছোঁ, কিন্তু ইয়াৰ বাহিৰেও আপোনালোকৰ মোবাইলত বহুতো এপ্লিকেশ্যন ইনষ্টল আছে যিটো আপোনালোকে দেখা নাপায়, কিন্তু 1 KB 2 KB 3 KB 5 KBৰ ওপৰত কোনোপধ্যেই এপ্লিকেশ্যনকেইটা নাই, কিন্তু এপ্লিকেশ্যনকেইটা ইনষ্টল হৈ আছে, আপুনি দেখা পোৱা নাই। তো বন্ধুসকল, আহক আমি ভিডিঅ'টোলৈ আগবাঢ়াৰ আগতে আপোনালোকে কি কৰিব লাগিব, আপোনালোকৰ যিটো মোবাইলত আছে ক্ৰোম ব্ৰাউজাৰটো আপোনালোকে অ'পেন কৰি ল'ব লাগিব। ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি লোৱাৰ পিছত ফাৰ্ষ্ট ইণ্টাৰফেচ যিটো আহিব, সেই ইণ্টাৰফেচটোৰ পৰা আপোনালোকে ওপৰত যিকেইটা থ্ৰী ডট দেখা পাইছে, এই ওপৰত থ্ৰী ডটছত ক্লিক কৰি আপোনালোকে ইয়াত যিটো নিউ টেব প্ৰথমে অপশ্যন আছে, নিউ টেবত ক্লিক কৰি ল'ব লাগিব। তো বন্ধুসকল, ইয়াত প্ৰথমতে কেইটামান ইণ্টাৰফেচ দেখুৱাই দিছে। ইয়াত আছে ইউটিউব ফ্ৰী, চেণ্ড SMS ফ্ৰী, অবজেক্ট ৰেফাৰেন্স, অনলাইন শ্বপিং, স্নেপট্ৰিপ ফ্ৰী, ফ্লিপকাৰ্ট অনলাইন শ্বপিং ফ্লিপকাৰ্টৰ। তো ইয়াত আছে যিকেইটা টপ ছাইটত আপোনালোকে ক্লিক কৰিব লাগিব। দেখিছে বন্ধুসকল, ইয়াত কিমান এপ্লিকেশ্যন আপোনালোকৰ লাইট ভাৰ্চনত আছে। তো বন্ধুসকল, আহক আমি সাধাৰণতে আমি যিটো সাধাৰণ এপ্লিকেশ্যন এটা ইউজ কৰোঁ সেইটো হ'ল ফেচবুক। তো বন্ধুসকল, ফেচবুকটো অ'পেন কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে ফেচবুকটো চলাবৰ কাৰণে কি কৰিব লাগিব, ফেচবুকটো ডেইলিটো আপোনালোকে ক্ৰোম ব্ৰাউজাৰটো খুলি নাথাকে, গতিকে ফেচবুকটো চলাবলৈ আপোনালোকে থ্ৰী ডটছত ক্লিক কৰি ইয়াত যিটো আছে হোম, এড টু হোম স্ক্ৰীন, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ফেচবুক আহি গৈছে। ইয়াত যিটো এপ আহিছে এইখিনি ঠাইত অলপমান পিছত আপোনালোকৰ প্ৰায় 15 মিনিটমান পিছত যিটো ফেচবুকৰ লগত থাকে সেইটো আহি যাব। ইয়াত এড কৰি দিব লাগিব। এড কৰি দিয়াৰ পিছত আপোনালোকে যদি ফেচবুকৰ কোনোবা মেছেজ কিবা কিবি দিয়ে, সেইবিলাক যদি ন'টিফিকেশ্যন লাগে তেনেহ'লে এলাউ কৰিব, আৰু যদি নালাগে তেনেহ'লে ব্লক কৰিব। মইতো ব্লক কৰি থ'ম, কাৰণ ন'টিফিকেশ্যনে আপোনালোকক বহুতেই ডিষ্টাৰ্ব কৰি দিয়ে। তো বন্ধুসকল, ইয়াত আপোনালোকে এড টু হোম স্ক্ৰীন কৰাৰ পিছত এয়া আহি গৈছে ফেচবুক এড অট'মেটিকেলি। তো এড হৈ গৈছে, কাটি দিলোঁ। কাটি দিয়াৰ পিছত অট'মেটিক চাওক, ইয়াত এইটো ফেচবুক আছে। ইয়াত ক্লিক কৰাৰ লগে লগে এইটো এটা এপ্লিকেশ্যন নহয়, এপ্লিকেশ্যনৰ দৰে আপোনালোকৰ মোবাইলত ৱৰ্ক কৰে, কিন্তু এপ্লিকেশ্যন নহয়। চাওক, মই জেনেৰেলি আপোনালোকক যিটো আমাৰ এপ্লিকেশ্যন থাকে, এইটো যিটো ফেচবুকৰ লাইট ভাৰ্চন আছে, লাইট এপ্লিকেশ্যনটো চাব। মই একেলগে নি দেখুৱাইছোঁ দুটা। লাইট এপ্লিকেশ্যনটো চাব আপোনালোকৰ, মই ইয়াত আনিছোঁ। এইটো আছে মেইন ফেচবুক আৰু এইটো আছে ফেচবুক লাইট। তো ফেচবুক লাইটটো ক্লিক কৰি থৈছোঁ, এপ ইনফো আহি গৈছে আৰু ইয়াত আহিলে আনইনষ্টল অপশ্যন আহি গৈছে, আনইনষ্টল, কিন্তু এইটো ডাইৰেক্ট ৰিমুভ আহি গৈছে। কিন্তু এইটো ফেচবুকৰ দৰে ৱৰ্ক কৰে। আপোনালোকে হয়তো কিছুমানে ক'ব যে এইটো আপুনি মেইন ফেচবুক ইউজ কৰিছে। তো তাৰ বাবে আমি দেখুৱাই দিওঁ যে চাওক, প্লে ষ্ট'ৰটো অ'পেন কৰিছোঁ। অ'পেন কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে দেখা পাব FACEB ফেচবুকটো আপোনালোকৰ যিটো মেইন ফেচবুক থাকে, চাওক আমি যদি সেই এপ্লিকেশ্যনটো ইউজ কৰিছোঁ, এই ফেচবুক দেখা পাইছে, এইটো আমি ইনষ্টল কৰা নাই, 41 MBৰ। তো আমি যিটো ফেচবুক ইউজ কৰি আছোঁ এইটো চাওক ক্ৰোম ব্ৰাউজাৰৰ হয়, হৈ গ'ল। তাৰপিছত আমি বেলেগ এটা বস্তু চাম। এনেকৈ গোটেই যিবিলাক ছাইট আছে আপোনালোকে সেই ছাইটবিলাক আপোনালোকে তেনেকৈ এপ্লিকেশ্যনৰ দৰে ইউজ কৰিব পাৰে। তো না বন্ধুসকল, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ। বন্ধুসকল, ইয়াত টুইটাৰ কিবা কিবি বহুত পাই যাব। তো আজিৰ কাৰণে ইমানেই। জয় আই অসম, ধন্যবাদ।